ভণ্টিজনী আছে অ' ভণ্টি সেইফালে চাই দিয়া কেমেৰা ফালে হাই বুলি কৈ দিয়া হাই বুলি কৈ দিয়া হাই হাই তোমাৰ নামটো কৈ দিয়া আকৌ একবাৰ ইমান দূৰৰ পৰা কৈছে যে ওচৰৰ পৰা কোৱাহি আকৌ নুশুনিলে একো আঁতৰি গৈছে বেয়া লাজ কৰে ছোৱালীবিলাকে বেছিকৈ কেমেৰা দেখিলে লাজ কৰে একো নাই বাৰু কি কৈছিলে নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে কাজি নে মু ভিডিঅ'টো দেখিছে একদম চাওক ক'ব আৰম্ভ কৰিছে একদম পাহাৰৰ পৰা আৰম্ভ কৰিছোঁ মানে পাহাৰৰ এতিয়া মানে পাহাৰত খোজকাঢ়ি আছোঁ চাওক সেইফালে একদম পাহাৰে গৈ আছোঁ মানে এতিয়া ওপৰলৈ গৈ আছোঁ আৰু কি হয় কি নহয় সকলো চাই থাকিব ভিডিঅ'টো চাই থাকিলে গম পাব তো ভিডিঅ'টো শেষলৈকে চাওক আৰু এনজয় কৰক মোৰ এতিয়া কোন আছে সকলো দেখুৱাই আছোঁ গৈ আছোঁ পোৱাকৈ নাখালিব এইফালে চাওক হাই বুলি কৈ দিয়া হাই বুলি কৈ দিয়া চবেই হাই এইকেইটা মানে লগত আহি গ'লোঁ মই তো ধুনীয়া গৈ আছোঁ ওপৰলৈ চাওকচোন মানে একদম বহুত ধুনীয়া পৰিৱেশ এটাত আছোঁ মানে অকণমান দেখাই দিব খুজিছোঁ পৰিৱেশটো চাওক ধুনীয়াকৈ চবফালে বাগান মানে ৱাও চবফালে পৰ্বত পাহাৰ ৱাও মজা পৰিৱেশ মানে বিশেষকৈ মানে মই আহিছোঁ মোৰ ভাইটি কেইটামান লগত আৰু লগত ভণ্টি এজনীও আহিছে সিহঁতকো চিনাকি কৰাই দিম বা আপোনালোকৰ লগত বিশেষকৈ মানে আহিছিলোঁ ইয়ালৈ ফটোশ্বুট কৰিবলৈ মই অহা নাই মানে মোৰ লগত যিকেইটা আহিছে ভাইটিকেইটা সিহঁতিকেইটা শ্বুট কৰিবৰ কাৰণে আহিছে ফটোশ্বুট কৰিবৰ কাৰণে আহিছে আৰু ধুনীয়াকৈ সেইকেইটা চাওকচোন সিহঁতিকেইটা মানে সেইফালে ফটোশ্বুট কৰি আছে ধুনীয়াকৈ চ' ধুনীয়াকৈ আপোনালোকক দেখুৱাম আমাৰ পৰিৱেশখিনি অলপ তো ভিডিঅ'টো যদি কোনোবা চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব যিসকলে নতুনকৈ আহিছে সেইসকলক কৈছোঁ আৰু যিসকলে মোৰ ভিডিঅ'টো আগৰ পৰা চাই থাকে তেখেতসকলে লাইক কমেণ্ট এটা কৰি দিব আৰু সেইখিনি চাই থাকক আৰু হাই বুলি কৈ দিয়া হাই বুলি কৈ দিয়া তোমাৰ নামটো ভালকৈ কৈ দিবা দেই একবাৰ নামটো কৈ দিয়া একবাৰ ভালকৈ অঁ কি পঢ়ি আছা নকোৱা ন পিছত ক'বা ফটোশ্বুট কৰিবৰ কাৰণে গৈছে আৰু এইফালে ভণ্টি এজনী আছে আৰু এইফালে মানে ভাইটি এটা আছে তোমাৰ নামটো কৈ দিয়া একবাৰ নমস্কাৰ দিব্যদৃষ্টি বৰুৱা দিব্যদৃষ্টি বৰুৱা কি পঢ়ি আছা ক্লাছ 10ত ন মই দেখা 10ত পঢ়া নিচিনা লাগে বাৰু একো নাই চ' আৰু দেখাই আছোঁ আৰু এইফালে মানে মিষ্টাৰ দীপ ভাইটি ন ভাইটি কি ন কিবা এটা কোৱা আকৌ নহয় কেমেৰামেন হিচাপে কিবা এটা কোৱা আকৌ এই জেগাটোলৈ আহিলে মানে ছোৱালীজনী মানে কেনেকুৱা ভণ্টিজনী আছে অ' ভণ্টি সেইফালে চাই দিয়া কেমেৰা ফালে হাই বুলি কৈ দিয়া হাই তোমাৰ নামটো কৈ দিয়া আকৌ একবাৰ ইমান দূৰৰ পৰা কৈছে যে ওচৰৰ পৰা কোৱাহি আকৌ নুশুনিলে একো আঁতৰি গৈছে বেয়া লাজ কৰে ছোৱালীবিলাকে বেছিকৈ কেমেৰা দেখিলে লাজ কৰে চ' একো নাই বাৰু কি কৈছিলে চ' একো নাই আমাৰ ধুনীয়াকৈ আমাৰ ফটোশ্বুট চলি আছে আপোনালোকে দেখি আছে আৰু বাকীনো কি ক'ম আৰু যিমান যি বাৰু দেখুৱাই যাম সকলোখিনি এইফালে আমাৰ কেমেৰামেনে কেমেৰা কৰি আছে ধুনীয়াকৈ চ' একো নাই আৰু পৰিৱেশবিলাক দেখুৱাই আছোঁ আপোনালোকক যদি কেনেকুৱা পায় কেনেকুৱা নাপায় কমেণ্টটো কৰি দিব ধুনীয়াকৈ পূৰা শিকাই আছে মানে এতিয়া আপোনাৰ পূৰা শিকাই আছে মানে কেনেকৈ আপুনি পোষ্ট দিব লাগিব কেনেকৈ মানে পোষ্ট দিলে মানে ধৰি লওক অলপ ফেচবুকত হওক বা ইনষ্টাগ্ৰামত হওক মানে অকণমান মানে লাইক কমেণ্ট আহিব চ' ধুনীয়াকৈ মানে প্ৰশিক্ষণ দি আছে এইফালে প্ৰশিক্ষণ দি আছে আৰু এখেতৰ নামটো হৈছে দীপজ্যোতি কি আছিলে বৰুৱা দিব্যজ্যোতি বৰুৱা চ' যদি আপোনালোকে যদি বিচাৰে
কণ্টেক্ট নাম্বাৰটো দি দিম বাৰু, মোৰ ওচৰত আছে বাৰু, দি দিম ধুনীয়াকৈ। A few moments later. তো ধুনীয়াকৈ মানে ইয়াৰ পৰা যাওঁগৈ আৰু মানে অলৰেডি ইয়াত ফটোশ্বুট দেখিলে আপোনালোকে। চ' ধুনীয়াকৈ ইয়াৰ পৰা যাওঁগৈ মানে এতিয়া শেষ নকৰোঁ বাৰু, অকণমান দেখাম আপোনালোকক কি কৰোঁ কি নকৰোঁ। তো ইয়াৰ পৰা গৈ থাকোঁ। নেক্সট পজিশ্যন ক'ত হ'ব কি নহ'ব সকলোখিনি দেখুৱাই আছোঁ, তো চাই থাকক। এনেকুৱা খাট্টা ৰাস্তাৰে গৈ আছোঁ মানে আমি একদম পাহাৰৰ ৰাস্তাৰে গৈ আছোঁ। একদম খাট্টা ৰাস্তাৰে গৈ আছোঁ মানে পুৰা একদম পুৰা চব খাট্টা ৰাস্তাৰে গৈ আছোঁ। এই গাড়ী ব্ৰেক নাই। অকণমান বাচি গৈছোঁ মানে একদম হেভিকৈ অকণমান বাচি গৈছোঁ মানে একদম ক'ৰবাত নামি গৈছিলোঁ মানে একদম পূৰা হেভিকৈ মানে সেইটো চাওকচোন। ইয়াৰ পৰা মানে পূৰা নামি আহিছিলোঁ। চ' মানে কি বুলি ক'ম আৰু একদম ভৰিত কণ্ট্ৰল নাইকিয়া হৈ গৈছিলে মানে। এনেদৰে ভিতৰলৈ সোমাই আহিলোঁ আৰু এই ঠাইডোখৰৰ নাম হৈছে চৰাইদেউ দেওশাল বুলি কৈছে। মই আগত অহা নাই মানে, মই চৰাইদেউ মৈদামলৈ আহিছোঁ, কিন্তু চৰাইদেউ দেওশাললৈ আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আপোনালোককো দেখুৱাওঁ বোলো ময়ো চাওঁ। তো চাওক আৰু পৰিৱেশটো দেখাই আছোঁ লাহে লাহে। দূৰত পাহাৰ, এতিয়া ইয়াৰ পৰা যাওঁগৈ আৰু এতিয়া আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে মই নাজানো, মানে পিছত এডিট কৰাৰ পিছতে গম পাম। চ' ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিওঁ আৰু বাকী কি হয় কি নহয় আৰু চাই থাকক ভিডিঅ'টো। আৰু ভিডিঅ'টোৰ কাৰণে লাইক কমেণ্ট কৰি দিব আৰু